স্বাভিমান গামোচা উজলিল উত্তৰ প্ৰদেশত। অসমৰ যুৱক ৰিহান আহমেদে অসমৰ স্বাভিমান গামোচা পিন্ধালে উত্তৰ প্ৰদেশৰ লোকক। অসমীয়া গামোচা কেৱল অসম নহয়, গোটেই ভাৰততে পৰিচিত হ'বলৈ আৰম্ভ কৰিছে। ভাৰতৰ চুকে কোণে উজলিছে অসমীয়াৰ গামোচা। অসমীয়া গামোচাক লৈ ভিন্ন সময়ত ভিন্ন বিতৰ্ক চলি থকাৰ সময়ত ৰিহান আহমেদৰ এই কাৰ্যই নিশ্চয়কৈ এক সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিব। অসমৰ স্বাভিমান গামোচা উজলিল উত্তৰ প্ৰদেশত। অসমৰ যুৱক ৰিহান আহমেদে অসমৰ স্বাভিমান গামোচা পিন্ধালে উত্তৰ প্ৰদেশৰ লোকক। অসমীয়া গামোচা কেৱল অসম নহয়, গোটেই ভাৰততে পৰিচিত হ'বলৈ আৰম্ভ কৰিছে। ভাৰতৰ চুকে কোণে উজলিছে অসমীয়াৰ গামোচা। অসমীয়া গামোচাক লৈ ভিন্ন সময়ত ভিন্ন বিতৰ্ক চলি থকাৰ সময়ত ৰিহান আহমেদৰ এই কাৰ্যই নিশ্চয়কৈ এক সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰিব।